থৈছে, তাৰপিছত কিছুমান উক্তি লিখি থৈছে আৰু মন্দিৰটোত ইপিনে মা মহামায়াৰ স্থাপনা পাতিছে আৰু তাতো সদায় পূজা দি থাকে। তাৰপিছত ইপিনে গণেশ বাবাৰ এটা মন্দিৰ আছে, তাৰপিছতে কৃষ্ণৰ মূৰ্তি আছে য'ত পূজা দিয়ে, তাৰপিছতে আদ্যা মূৰ্তি অৰ্থাৎ কালিমাৰ মন্দিৰ আছে, তাৰপিছত গোটেইকেইটা ভগৱানৰে ইয়াতে মূৰ্তি আছে, বিশেষকৈ দুৰ্গা মাৰ। আৰু ইয়াত কৃত্ৰিমভাৱে সজা গছ, তাৰপিছত বাঘ, চৰাই চিৰিকটি, মুঠতে কৃত্ৰিমভাৱে ইয়াত এখন চিৰিয়াখানা আছে বুলি ক'ব পাৰি। ইয়াত জিৰাফো আছে। তাৰপিছত ইপিনে আকৌ মন্দিৰ আছে।